Hello everyone, welcome back to my channel. This is me, Kamrun Nahar. Jodi egoraki husband e Muslim religion lo convert hoy, egoraki Muslim lady ki biya patibo khoje. Othoso teur first wife ok divorce dia nai ba first wife e divorce loa nai. Tenekwa khetrot biya tu sampurno hobone, valid biya buli accept kori loa hobone. Othat valid marriage hobone ne divorce hobo. আপোনালোকে প্ৰত্যেকই জানে যে বহুকেইখন ষ্টেটত এনেকুৱা ৰুল সম্পূৰ্ণৰূপে বেন্ড কৰি দিছে ধৰি লওক আমি এনেকুৱা এটা ষ্টেটত আছো যেটো নেকি ৰিলিজন চেঞ্জ কৰি বিয়া পাতিব পাৰে ৰিলিজন চেঞ্জ কৰিলে বা গেজেট নোটিফিকেশন ওলালে হিন্দু হাজবেন্ড হয় আপোনাৰ ডিভোর্স হোৱা নাই অথচ আপুনি মুছলিমলৈ কনভাৰ্ট হৈ গল বা আপুনি মুছলিম ছোৱালী এগৰাকী বা মুছলিম লেডি এগৰাকীক বিয়া পাতিলে তো আপোনাৰ ফাৰ্স্ট ম্যাৰেজটো ভ্যালিড হৈ থাকিব ই কিন্তু ডিভোর্স হোৱা নাই বাট আপোনাৰ যেটো ফাৰ্স্ট ওয়াইফ হাই ওয়াইফৰ হাতত পাৱাৰ আছে বা ওয়াইফৰ হাতত ৰাইটস আছে এইটো ডিভোর্স লোৱাৰ ইয়াৰ পিছতো আপোনাৰ ফাৰ্স্ট ম্যাৰেজটো ভ্যালিড হ'ব এনে নহয় যে আপুনি মুছলিম হৈ গল বা আপুনি মুছলিমলৈ কনভাৰ্ট হৈ গল আপোনাৰ ম্যাৰেজটো ডিভোর্স হৈ গল আপোনাৰ যেটো ফাৰ্স্ট ওয়াইফ আছে তেখেতৰ ৰাইটস আছে এইটো বেছৰ ওপৰত ডিপেন্ড কৰি ডিভোর্স লোৱাৰ তেতিয়ালৈকে আপোনাৰ ওয়াইফে ডিভোর্স নলয় অৰ্থাৎ ফাৰ্স্ট ওয়াইফে ডিভোর্স নলয় তেতিয়ালৈকে আপোনাৰ ম্যাৰেজটো ভ্যালিডে থাকিব আৰু আপুনি যেটো সেকেন্ড ম্যাৰেজ কৰাইছে অৰ্থাৎ মুছলিমলৈ কনভাৰ্ট হৈ যেটো সেকেন্ড ম্যাৰেজ কৰাইছে হে সেকেন্ড ম্যাৰেজটো তেতিয়ালৈকে ভ্যালিড নহব যেতিয়ালৈকে আপোনাৰ ফাৰ্স্ট ওয়াইফে আপোনাক ডিভোর্স নকৰিব তেতিয়ালৈকে আপোনাৰ সেকেন্ড ম্যাৰেজটো ইনভ্যালিড হৈ থাকিব সাৰলা মুদগল ভাৰ্সেস ইউনিয়ন অফ ইণ্ডিয়াৰ কেছত সুপ্ৰিম কোৰ্টৰ জাজমেন্টত আমি এনেকুৱা দেখা পাও কিছুমান আকৌ এক্সাম্পল দে ফিল্ম ষ্টাৰ ধৰ্মেন্দ্ৰৰ কথা হেমা মালিনীৰ লগত বিয়া হৈছিলে বাট তেখেতৰ ফাৰ্স্ট ওয়াইফে কোনো দিনে এইটো বিষয়ৰ ওপৰত অবজেকশন ৰখা নাছিলে যদি তেওঁৰ ফাৰ্স্ট ওয়াইফে কোনো ধৰণৰ অবজেকশন কৰিলে হেতেন যদি আপোনাৰ ফাৰ্স্ট ওয়াইফে ডিভোর্স দিয়া নাই বা ডিভোর্স লোৱা নাই বা কোৰ্টৰ পৰা কোনো ধৰণৰ নোটিস পোৱা নাই তেতিয়াহলে আপুনি তাতে ষ্টপ হৈ থাকক তাতকে আগবাঢ়ি যায় তেতিয়াহলে আপোনাৰ ম্যাৰেজটো ইনভ্যালিড হ'ব আৰু যদি কমপ্লেইন কৰে বা আপোনাৰ নামত কেছ কৰে তেতিয়াহলে আপুনি জেলত যাব লাগিব বাট আপুনি যদি সেকেন্ড ম্যাৰেজ কৰাই পেলাই তেতিয়াহলে ম্যাৰেজটো ইনভ্যালিড হ'ব বাট আপোনাৰ যদি সন্তান জন্ম পাইছে সন্তানটো ভ্যালিড হ'ব এনেকুৱা ধৰণৰ সৰু কথাবোৰ জানিবলৈ প্লিজ মোৰ এই পেজটো ফলো কৰিব আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় প্লিজ সাবস্ক্রাইব কৰিব দেৰি নকৰিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আজিলৈ এৰিছো বাই বাই